নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আগৰ ভিডিঅ'টোৰ যদি এণ্ডলৈকে চাইছে তো এই মলটোতে আমি শেষ কৰিছিলোঁ আগৰ ভিডিঅ'টো। তো ইয়াৰ পৰাই আজি আৰু নতুনকৈ আৰম্ভ কৰোঁ। তো এইটো মলত আছোঁ আৰু এইটো মলৰ গ্ৰাউণ্ড ফ্ল'ৰটো দেখাই আছোঁ আপোনালোকক। এইটো হৈছে গ্ৰাউণ্ড ফ্ল'ৰ আৰু যিহেতু দশেৰা গৈছে তো এনেকুৱাকৈ ধুনীয়া ডেক'ৰেশ্যন কৰি থৈ দিছে। আৰু এইযোৰা চশমাযোৰা যিযোৰা মই লৈছিলোঁ ফাৰ্ষ্ট ট্ৰেকৰ পৰা 1500 লৈছিলে। আগৰ ভিডিঅ'টোত ফটো দেখাইছোঁ, যদি শেষলৈকে চাইছে গম পাইছে। বলক এটা নতুন অধ্যায় আৰম্ভণি কৰোঁ। আৰু লগে লগে ষ্টাৰ্ট হৈ গৈছে আমাৰ উভতনি যাত্ৰাৰ কাম। মানে এই অকোৱা পকোৱা চিৰিটোৰে নামি গৈ আছোঁ এটিএমলৈকে। এতিয়া বাজি আছে 9:30। তো এয়া দাদাৰ বাইকত উঠিছোঁ আৰু এটিএমলৈকে যাম। এটিএমত পইচা উলিয়াব লাগিব আৰু তাৰ পৰা আহি পেলাই টিকেট কাটিব লাগিব, কাৰণ অহাকালি ৰাতিপুৱাই আমি হয়তো উভতি যাম। কাৰণ যদিও ভিডিঅ' কম আহিছে কিন্তু আমি ইয়াত বহুত দিন থাকিলোঁ। তো এতিয়া সময় হৈছে উভতি যোৱাৰ, কিন্তু একো ভাল জেগা মই চাব পৰা নাই এতিয়ালৈকে। উপায় নাই আৰু চাওক, দেখা যাওক কি হয়। এটা এটিএম পাইছোঁ, ফটাফট যায় পইচাটো উলিয়াই ল'ব লাগে। এখন মাৰ্চিডিজ চাওক, ইয়াত মাৰ্চিডিজ অডি BMW এইবিলাকে দেখা পাই আছোঁ। নাই প্ৰব্লেম ছল্ভ নহ'ল। এটিএমটোত আমাৰ কাৰ্ডখনে কামেই নকৰিলে, পইচাটো নোলালে। উল্টা কাৰ্ডখনৰ পৰা পইচা নোলোৱা হ'ল এতিয়া বেলেগ এটিএমতো। তো আগৰ ফালে SBI এটিএম বিচাৰি যাওঁ, এইকেইটা HDFCৰ আছিল। তো SBI কাৰ্ড যিহেতু SBI এটিএম বিচাৰি যাওঁ, কি হয় চাওঁ, কি মিলে কি নিমিলে। বাকী কিবা হওক নহওক, এটিএম বিচাৰি মই পূৰা হায়দৰাবাদৰ এটা টুৰ দিব পাৰিছোঁ আপোনালোকক মটো ভ্লগ কৰি। মানে বাইকত বেছি ভাল হয়, চব বস্তু পূৰা ক্লিয়াৰ দেখা পায়। এইটো এটা মেট্ৰ' ষ্টেচন হয় আৰু মেট্ৰ' ষ্টেচনটোৰ কাষত এইফালে HDFC আৰু SBI দুয়োটাৰে দুটা এটিএম আছে। চাওঁ এতিয়া যাই চাওঁ, যদি ওলাই ইয়াতে পইচাটো ওলাব লাগিব। HDFCটো বন্ধ আছে, SBIটো খোলা আছে। তো SBIটোৰ কাষত যাওঁ আৰু SBIটোৰ পৰা পইচা ওলাই নে নাই। নহ'ব যেনে পাইছোঁ, তাৰ পৰা উভতি আহিলোঁ, কাৰণ তাতেও নলাল পইচা। কি প্ৰব্লেম গম নাপাওঁ, কাৰ্ডখনে কিবা কাম কৰা নাই যেন পাইছোঁ। তো বেলেগ কিবা হওক নহওক, বাইকৰ এটা মজা লৈছোঁ। গোটেই চিটিখন বাইকত ঘূৰিলোঁ, ভাল লাগিছে। এতিয়া কি হয় চাওঁ। তো এয়া হায়দৰাবাদত ৰাতি কেইটা বজাত, 11:30। আৰু এয়া দিগন্ত দা আগৰ ভিডিঅ'টোত পিছফালৰ পৰা দেখা পাইছিল, এইবাৰ আগৰ পৰা। আজি বহুত সহায় কৰিলাম, তো থেংক ইউ। সেইটো দেখাই আছোঁ, অলপ পিছত দেখাই আছোঁ। এতিয়া লক্ষী পূজাৰ নাম ৰাতি 11:30। হৰি তো সেয়াই জীৱন, হাঁহি ফূৰ্তিৰ মাজত। ৰাতি 11:30 আমি লক্ষী পূজাৰ নাম ধৰি আছোঁ। তো নাম চাম ধৰি লওঁ, তাৰপিছত বাকীখিনি প্ৰগ্ৰেম কৈ আছোঁ। লক্ষী পূজাৰ প্ৰগ্ৰেম, দিগন্ত দাই লক্ষী পূজাৰ কাৰণে কিবা স্পেচিয়েল লৈ আহিছে আমাৰ কাৰণে। তো সেইখিনি অলপ পিছত দেখাই আছোঁ। আৰু লক্ষী পূজা স্পেচিয়েল ৰুটি, পনীৰৰ চব্জি আৰু এই গোটেইখিনি বস্তু আমাৰ দিগন্ত দাই নিজে ঘৰত বানি আনিছে আমাৰ কাৰণে। আৰু আজিৰ ভ্লগটো ইয়াতে সামৰণি মাৰিম, কাৰণ 4 মিনিটৰ মাত্ৰ সৰু ভ্লগ একদম। কাৰণ আমি কালি ৰাতিপুৱাই উভতি যাম আৰু উভতি যোৱা গোটেই ভিডিঅ'বিলাক এটা ভ্লগত শেষ কৰিব খুজিছিলোঁ, কিন্তু এইটো ভ্লগ বেছি দীঘল হৈ যায়। চ' নেক্সট ভিডিঅ'ত সেই গোটেইখিনি শেষ কৰি দিম। আজিলৈকে টাটা, বাই বাই।